আমাৰ কিছুমান অভ্যাস আছে যিবোৰ অভ্যাসে আমাক আগবাঢ়ি যাবলৈ নিদিয়ে। তেনেকুৱা কিছুমান অভ্যাসৰ কথা পাতিম আজি। প্ৰথম অভ্যাসটো হ'ল আমি ভাবোঁ যে কোনোবা এজন আহিব, আমাক সহায় কৰিব আৰু সমস্যাৰ পৰা আমাক উলিয়াই লৈ যাব। কিন্তু সেই সহায়ৰ অপেক্ষা কৰি ৰৈ থকাটো ভুল কাম। কিয় জানে? কাৰণ এখন কান্ধৰ সহায় লাগে এজন মৃত মানুহক, জীৱিত মানুহক নালাগে। যি জীয়াই আছে তেওঁ পৰি গ'লেও চুচৰি গ'লেও আগবাঢ়ি যায়। আৰু আজিৰ স্বাৰ্থপৰ পৃথিৱীত যিসকলে আনৰ সহায়ৰ ভৰসাত অপেক্ষা কৰি আছে তেওঁলোকৰ জীৱন শেষ হৈ যায়, কিন্তু সহায়ৰ সেই অপেক্ষা শেষ নহয়। আপোনাক আগবাঢ়ি যাবলৈ নিদিয়া দ্বিতীয় অভ্যাসটো হ'ল আপোনাৰ চিন্তা, যদি মই আগবাঢ়ি নাযাওঁ বা বিফল হওঁ তেনেহ'লে কি হ'ব? কি জানে, পৃথিৱীৰ সকলো সফল মানুহৰ সফলতাৰ আগতে বিফলতা আহিছে। কিন্তু তেওঁলোকে সফলতাৰ সেই গেৰেণ্টি বিচাৰি বহি থকা নাছিল। বাস্কেটবলৰ মহান খেলুৱৈ মাইকেল জৰ্ডানে কৈছিল যে তেওঁ হাজাৰ হাজাৰ শ্বট মিছ কৰিছিল, বহু খেল হাৰিছিল, কিন্তু সেই বিফলতাবোৰেই তেওঁক সফল কৰিছিল। আপোনাৰ মাজতো কিবা এটা ডাঙৰ কাম কৰাৰ ক্ষমতা আছে, কিন্তু সেই বিফলতাৰ ভয়ত আপুনি সেই কামটো আৰম্ভই নকৰে। কথা এটা মনত ৰাখিব, বিফল হোৱাৰ ভয় নকৰিব, কাৰণ বিফলতা হৈছে পৃথিৱীৰ আটাইতকৈ দামী বস্তু, কিন্তু আটাইতকৈ প্ৰয়োজনীয় শিক্ষা। আৰু আমাৰ তৃতীয় ভুলটো হ'ল আমি এইটো কথা সহজতে ভাবি লওঁ, মোৰ দ্বাৰা এইটো নহ'ব, মোৰ ইমান ক্ষমতা নাই। কিন্তু কি জানে, পৃথিৱীৰ কোনো সফল মানুহ জন্মৰ পৰাই সফল হৈ অহা নাই। কিন্তু কি জানে, পৃথিৱীখনে আপোনাৰ চাৰিওফালৰ মানুহে আপোনাৰ ক্ষমতাক সন্দেহ কৰিব, কিন্তু আপুনি যদি নিজকে সন্দেহ কৰে তেন্তে আপুনি কেতিয়াও আগবাঢ়িব নোৱাৰিব। সেয়ে মোৰ দ্বাৰা নহ'ব বুলি কোৱাৰ আগতে নিজকে সোধক, মোৰ দ্বাৰা কিয় নহ'ব? আমাৰ চতুৰ্থটো ভুল, আমি নিজকে কওঁ কেতিয়াবা, এতিয়া বহুত দেৰি হৈ গ'ল। মনত ৰাখিব, জীৱনত সুযোগ কেতিয়াও শেষ নহয়। আপোনাৰ বয়স কিমান? 30, 40, 50? আপুনি মন কৰিলে এতিয়াও আৰম্ভ কৰিব পাৰে, কাৰণ আগতকৈ আপুনি এতিয়া দুৰ্বল নহয়, মানসিকভাৱে যথেষ্ট শক্তিশালী, আৰু বৰ্তমান আপুনি বহু আগলৈ চিন্তা কৰিব পৰা হৈছে।